গতিকে মই কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিম যে এটা বাতৰি কাকতত আবেদন দি কোনোবা যদি NGO এই এম্বুলেন্স বিলাক আমাৰ পৰা লৈ যাব খোজে on the basis of their proven track record আমি বিনামূলীয়াকৈ দি দিব লাগে তাত কোনো গভৰ্ণমেণ্টে টকা পইচা লোভ কৰিব নালাগে সাধাৰণতে আমাৰ অফিচাৰ বিলাকে হিচাপ কৰি থাকিব কি পাম কি নাপাম সো এজ এ চিফ মিনিষ্টাৰ এটো মই ৱেভ কৰি দিছো যে আমাক কোনো টকা পইচাৰ দৰকাৰ নাই কোনোবাই যদি এই এম্বুলেন্স বিলাক লৈ গৈ সাধাৰণতে উলুবাৰীৰ পৰা GMC লৈকে এম্বুলেন্স সেৱা কৰিবৰ কাৰণে দিছ এম্বুলেন্স আৰ গুড এনাফ মালিগাঁৱৰ পৰা গুৱাহাটীলৈকে আহিবৰ কাৰণে দিছ এম্বুলেন্স আৰ গুড এনাফ কোনোবাই যদি ডেড বডি কেৰিং ভ্যান হিচাপে এম্বুলেন্স বিলাক কনভাৰ্ট কৰিব খোজে দিছ এম্বুলেন্স আৰ ইন ভেৰি গুড শেপ যে অলপমান 2-2.5 লাখ টকা ৰিপেয়াৰিং এটা কৰি ললে এই এম্বুলেন্স খেনিয়ে মেডিকেল কলেজৰ পৰা নৱগ্ৰহ শ্মশানলৈ বা ভূতনাথ শ্মশানলৈকে ডেড বডি লৈ যাব পাৰে গতিকে স্বাস্থ্য বিভাগে অকশন কৰাৰ আগতে যত আমি কোনোবা টকা পাও না পাও 2-4টা কোনবা সিন্ডিকেট আহি যায় জোৰ জবস্তি কৰি কবাত কিবা কৰি 2 টকা দি লৈ যায় গতিকে আমাৰ হিচাপো নহয় সেই কাৰণে এটা স্বাস্থ্য বিভাগে এটা এডভাৰটাইজ দিব লাগে যে 150 খন এম্বুলেন্স এজ ইন হোৱেৰ কন্ডিশনত কোনোবাই যদি লৈ যায় আৰু সামাজিক কামকাজত ব্যৱহাৰ কৰিব খোজে আৰু যদি ভলেন্টিয়াৰি সাৰ্ভিসটো হয় যদি প্ৰফেশনাল নহয় তেলৰ ডিজেলৰ দাম অবভিয়াসলি লব কিন্তু যত প্ৰফিট মোটিভ নাথাকে তাক আমি বিনামূলীয়াকৈ দি দিম বেছি এপ্লিকেশন আহিলে কমিটি কৰি দিব কম এপ্লিকেশন আহিলে দি দিব গতিকে মই বহুত বাৰ লক্ষ্য কৰি আছো যে এম্বুলেন্স খেনিৰ পিছত খুব দুখ লগাকৈ স্ক্ৰেপেজিংত গুছি যায় বা অকশনত কোনোবাই লৈ যায় আৰু ভাল তাল কৰি ধুনিয়াকৈ চলাই থাকে গভৰ্ণমেণ্টৰ একো বহুত বেছি ইয়াত লাভ নহয় গতিকে এই দিশটো মই সাবৰ কাৰণে অনুৰোধ কৰিছো ইনফেক্ট দ্যাট শুড বি আৱাৰ পলিসি যে এইটো ধৰণে আমি আনি কৰিব লাগে অহাবাৰ কেবিনেটত আনি এই পলিসিটো ক্লোজ কৰি লম যে এইটো আমি কোনোবা NGO তেওঁলোকে যদি ডেড বডি কেৰিং ভ্যান হিচাপে বা এম্বুলেন্স হিচাপে এনিথিং ৰিলেটেড টু হেলথ কেয়াৰ ইভেন এনিমেল এম্বুলেন্স যদি কৰিব খোজে we should give it so that will be one of the things আমি মই বহু দিনৰ পৰা ভাবি আছিলো কিন্তু মুখ্যমন্ত্ৰী নহলে কব নোৱাৰি সেই কাৰণে মই বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো 2-3 বছৰৰ পৰা এই কথাটো কম বুলি তো যি নহওক